ঢুকাই গ'ল নে তাত আপুনি কোন জুবিন গাৰ্গ চিনি পায় নাই? Get out! It will premises sir. That enter no korba apnalok. You understand? No, Zubin. Do you understand or not? This is my premises. You are not going to enter this. No, জুবিন গাৰ্গ ঢুকুৱাৰ কাৰণে আপোনাক বন্ধুক That is not my thing to do. Why will I close my shop? And who the hell are you to tell me? Who gave you the right? Who gave you the right? Who are you? Who are you? I'm Sandeep Kolta. So what? অসমত ইয়াক কোৱা হ'লে সঁচাকৈ আমিও দিলোঁ বাকী ৰাইজসকলকো নমস্কাৰ কৰিছোঁ। এটা ডাঙৰ ভুল বুজাবুজি হৈছে। মই গুৰি জুবিন গাৰ্গ বুলি প্ৰশ্ন কৰাই নাছিলোঁ। মই মাত্ৰ সেই মানুহজনকে প্ৰশ্ন কৰিছিলোঁ যোনজনে মোক মানে বন্ধ কৰিবলৈ ক'বলৈ আহিছিলে। মই মাত্ৰ সেই মানুহজনকে প্ৰশ্ন কৰিছিলোঁ যে আপুনি কোন, মোক এনেকৈ বন্ধ কৰিবলৈ। মই জুবিন গাৰ্গক মনেৰে শ্ৰদ্ধা কৰোঁ। মই তেখেতৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। তেখেতক মনেৰে শ্ৰদ্ধা কৰোঁ। যদিও কিবা ভুল হৈছে মই মাফ খুজিছোঁ চৰকাৰক। অসমৰ ৰাইজক আৰু গোলাঘাটৰ ৰাইজক মই মাফ খুজিছোঁ যদিও কিবা ভুল বুজাবুজি হৈছে। মই কিন্তু জুবিন গাৰ্গক মনেৰে শ্ৰদ্ধা কৰোঁ, কথা সিমানেই। আৰু মই তেখেতক আঙুলিয়াই একো কথাও কোৱা নাই। মই মাত্ৰ যোনজন মানুহে অকণমান মদ চদ খাই মোক বন্ধ কৰিব ক'ব আহিছিলে তেখেতকে মই অকল সুধিছিলোঁ হু আৰ ইউ বুলি।